মই ইমান সময় ইয়াত ৰৈ আছোঁ, প্ৰায় 1 ঘণ্টামানেই হ'ল। জীয়া ইমান দেৰিলৈকে আহি নাপালেহি। ইমান মাক দেউতাকলৈ ভয় কৰে তাই। ইমান ভয়াতুৰ ছোৱালী দেখা নাই দেই। মোৰ ভয়ে হয় কেতিয়াবা মাক দেউতাকৰ ভয়তে মোক ভাল নাপায় এৰি দিয়ে বুলি। বাৰু সময়ত কি হয় দেখা যাব। তাইৰ অবিহনেও বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে। মিঠু, তুমি ইয়াত বহুতেই মোৰ কাৰণে ৰখিলা নেকি? মোৰ ঘৰত আজি দেউতা আছিল। দেউতা বজাৰ কৰিবলৈ বুলি ওলাই গৈছে। সেই সুবিধাতে মোৰ মাক বান্ধৱী এজনী ঘৰৰ পৰা আহোঁ বুলি কৈ ওলাই আহিছোঁ। মায়ে দেউতাক ঘৰলৈ আহি পোৱাৰ আগতেই মোক ঘৰ সোমাবলৈ কৈছে। মোক দেউতাই বজাৰৰ পৰা আহি ঘৰত নেদেখিলে মাক খং কৰিব। বাৰু কোৱাচোন, তুমি মোক কিয় মাতিছিলা? আজি তুমি কলেজ কিয়? বা ইমানবোৰ প্ৰশ্নৰ উত্তৰ মই তোমাক একেলগে কেনেকৈ দিম? প্ৰথম প্ৰশ্নৰ উত্তৰটো হ'ল মোৰ কলেজলৈ যাবলৈ একেবাৰে মন নগ'ল। মোৰ কি হৈছে নাজানো। তোমাক ভালপোৱা দিনৰে পৰা মোৰ একেবাৰে পঢ়াৰ কিতাপৰ ওচৰলৈ যাবলৈ মন নোযোৱা হ'ল। ফোন কৰিলেও তুমি ৰিচিভ নকৰা। নাজানো আমাৰ ভালপোৱা এনেদৰে কিমান দিন টিকি থাকিব। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল তুমি মোক কিয় মাতিছিলা? চোৱা জীয়া, তোমাক ভাল পাবৰ দিনৰে পৰা মই তোমাক এদিন নেদেখাকৈ থাকিব নোৱাৰোঁ। আজি কলেজ নগ'লেও তোমাক দেখা নাপালোঁ। সেইবাবে তোমাক মই মাতি পঠালোঁ। তুমি বেয়া পালা নেকি? বেয়া পোৱা নোপোৱা কথা নহয় মিঠু। ভাল পালোঁ বুলিয়ে যে ফোনত কথা পাতি সময় নষ্ট কৰিব লাগিব মই নাভাবোঁ। সঁচা ভালপোৱাৰ বিশ্বাস থাকে। সঁচা প্ৰেম আৰু বিশ্বাসত ভালপোৱা ধৰি ৰাখিব পাৰি। তুমি যদি মোক সঁচাই ভাল পোৱা, ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বলৈ চেষ্টা কৰা। মা দেউতাৰ ইমান কষ্ট ঘটা পইচাকেইটা অপব্যৱহাৰ নকৰিবা। মা দেউতাৰ সপোনবোৰৰ বাস্তৱ ৰূপ দিয়া। তেতিয়াহে তুমি মোক পাবা। মা দেউতাৰো মই একমাত্ৰ ছোৱালী। মা দেউতায়ো মোক লৈ বহুত সপোন দেখে। ভালদৰে পঢ়ুৱাম, ভাল এখন ঘৰলৈ বিয়া দিম। তুমি যদি মোক সঁচাই ভাল পোৱা আৰু বিয়া পাতিম বুলি ভাবিছা, তেনেহ'লে মোৰ মা দেউতাক বিচৰা ধৰণে তুমি মোক গঢ় দিবলৈ চেষ্টা কৰা। মোৰ বিশ্বাস আছে তুমি পাৰিবা। জীয়া, তুমি সঁচাই কৈছা। মই ইমান দিনে মই মোৰ মনটো বিপথে পৰিচালিত কৰিছিলোঁ। আজি তোমাক মই কথা দিলোঁ। আজিৰ পৰা মই ভালদৰে পঢ়া শুনা কৰিম। মা দেউতা আৰু মোৰ সপোনবোৰ বাস্তৱত ৰূপ দিম। তুমি চিন্তা নকৰিবা। অ', সৌজনী দেখোন মা আহিছে। এইফালে বোলা ঘৰলৈ যাওঁ। মা এতিয়া মালতী মাহীৰ লগত এইখিনিত বহিব। সদায় দুয়ো বান্ধৱী এইখিনিলৈকে ওলাই আহে আৰু খুব সুখ দুখৰ কথা পাতে। দুয়োজনী একেখন গাঁৱৰে জীয়ৰী আছিল আৰু একেলগে পঢ়িছিল। সৰুৰে পৰা দুয়ো ভাল বান্ধৱী আছিল আৰু দুয়োজনী একেখন গাঁৱলৈকে বিয়া হ'ল। ব'লা এতিয়া যাওঁ। এইটো বাবা নহয়নে? লগত দেখোন এজনী পানীৰামৰ জীয়েকেই ইয়াৰ পঢ়া শুনা নষ্ট কৰিলে। মোক অহা দেখি দুয়ো পলাল। আজি ইয়ালৈ মালতী নাহিল। ময়ো যাওঁচোন আজি ঘৰলৈকে।